Friends, welcome to my Assamese Learner channel. মই Assamese Learner channel লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে। মই আজি এইটো ভিডিঅ'ত মই এটা এপছৰ বিষয়ে আলোচনা কৰিম যিটো এপছ বহুত সুবিধাও আপোনালোকৰ কাৰণে যদি ষ্টুডেণ্ট হয় বা আপোনালোকে যদি ইংৰাজী শিকিব বিচাৰিছে তেনে আপোনালোকৰ কাৰণে বহুত সুবিধা হ'ব আৰু আই হোপ আপোনালোকে যদি এই ভিডিঅ'ত লাষ্টলৈকে দেখে বা লাষ্টলৈকে যদি চায় তেনে বহুত সুবিধা হ'ব আপোনাৰ এই ভিডিঅ'টোত। সো ফ্ৰেণ্ডছ আহক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে এই এপছ ডাউনলোড কৰিব হ'লে প্লে ষ্ট'ৰত যাবলৈ হ'লে গুগলত যাব পাৰে, কিন্তু প্লে ষ্ট'ৰ একেবাৰে অজু হয়, সেয়েহে মই প্লে ষ্ট'ৰত গৈছোঁ। মইতো প্ৰায় এপছটো বহুত ইউজ কৰিছোঁ, চ' ভাল আছে এপছটো। চ' আপোনালোকে টাইপ কৰিব লাগিব অসমী বুলি টাইপ কৰিলে বাকীখিনি গোটেই আহি যাব। চ' মই টাইপ কৰিছোঁ অসমী, দেখিব পাইছে অসমী আছামিজ ডিকশ্যনাৰী। চ' আপুনি ইয়াত ক্লিক কৰিলে হ'ব, আহি যাব অট'মেটিকলি। মই এইটো ইনষ্টল কৰি থৈছোঁ, ডাউনলোড কৰি থৈছোঁ। এতিয়া মই অ'পেন কৰিম। ফাৰ্ষ্ট অ'পেন কৰোঁতে আপোনালোকক কিবা এলাউ কৰিব আহিব। চ' আপোনালোকে সেইটো এলাউ কৰিলে হয়, বাছ দুটা টিপছ আহে, আপুনি এলাউ কৰি যাব। তাৰপৰা দেখিলে মোৰ কোনো ধৰণৰ ইয়াত ছেটিং মিলাব নাই, আপুনি দেখিব পাৰে ইয়াত কোনো ধৰণৰ ছেটিং নাই। এবাউট এই এপছৰ বিষয়ে আপুনি পঢ়িব পাৰে ভালছে। চ' এতিয়া মই মেইন হেৰিলৈ আহিছোঁ। ইংলিছ টু আছামিজ আৰু আছামিজ টু ইংলিছ, এইটো দুইটাৰে ট্ৰান্সলেশ্যন হয়। আপোনালোকে ইংলিছত লিখিও বা আছামিছত ট্ৰান্সলেশ্যন কৰিব পাৰে আৰু আছামিছত লিখিও ইংৰাজীত ট্ৰান্সলেশ্যন কৰিব পাৰে, কিন্তু কিছুমানৰ এনেকুৱা সুবিধা নাথাকে। চ' মই আপোনালোকক ইংলিছ টু আছামিজ এইটো আপোনালোকে জানিছোঁ, আছামিজটো মই ইংলিছ হেৰি কৰিছোঁ, টাইপ টু আছামিজ। আপোনালোকে ইয়াত অসমীয়াত টাইপ কৰিব লাগিব, আৰু যদি আপোনালোকৰ আছামিজ কীবৰ্ড নাই তেনেহ'লে আপুনি ইংৰাজীটো টাইপ কৰিব। ওপৰত দেখিছে টাইপ টু ইংলিছত যাবলৈ তেতিয়াহ'লে টাইপ টু ইংলিছ ওপৰত আহিব লাগিব। চ' মই এতিয়া আকৌ এইখন হেৰি কৰি লওঁ। চ' ইয়াত ইংৰাজী টাইপ টু ইংলিছত টাইপ কৰিলেও আপোনালোকে এইটো অসমীয়াত আহিব, অসমীয়া অৰ্থটো থাকিব লাগিব। চ' আপোনালোকে ইংৰাজী টাইপ কৰিব লাগিব। চ' ধৰি লওক কিতাপ টাইপ কৰিছোঁ আৰু মই চাৰ্চ কৰিছোঁ, দেখিব পাইছে কিতাপ বুক আহি আছে BWK। চ' মই ইয়াত ক্লিক কৰিছোঁ। যদি আপোনালোকে এই বিষয়ে যদি আৰু জানিব বিচাৰিছে কিতাপৰ বিষয়ে, তেতিয়াহ'লে দেখিব পাইছে ইয়াৰ সম্পূৰ্ণ লিখি থোৱা আছে। চ' বহু পৃষ্ঠা একেলগে কৰি বন্ধোৱা ছপা কৰা গঠন সামগ্ৰী। চ' ইয়াৰ অৰ্থটো তলত আছে, ইংৰাজীটো ট্ৰান্সলেশ্যন কৰা আছে। চ' মজা হয়। চ' আপোনাৰ ইংৰাজীত টাইপ কৰিলেও হয়, বা যদি আপোনাৰ আছামিজ কীবৰ্ড আছে চ' তেনেহ'লে অসমীয়াটো আপোনালোকে টাইপ কৰিব পাৰে। মোৰ ইয়াতো আছে। চ' আপোনালোকে যিকোনো এটা টাইপ কৰিব পাৰে। আৰু ইয়াৰ আৰু এটা সুবিধা আছে, ইংলিছ টু আছামিজ। আপুনি ইংৰাজীত যদি কোনোবা কিবা অৰ্থ যদি আপুনি ইংৰাজীত যদি মাৰিব বিচাৰে তেনেহ'লে আপুনি মাৰিব পাৰে। চ' মই এতিয়া মাৰিছোঁ ইয়াত প্ৰেটি বুলি মাৰোঁ। চ' প্ৰেটি মানে কি চাগে চাওঁচোন, ধুনীয়া, সুন্দৰ, সুষম। চ' আপোনালোকে ইয়াৰ অৰ্থটো বা ইয়াৰ হেৰিটো বিচাৰিব পাৰে, ধুনীয়া, এক গুণযুক্ত। চ' আপোনালোকে এইখিনি পঢ়ি চাব পাৰে, মজা এপছ হয়। চ' এইটো মই প্ৰায় এপছ ইউজ কৰি আছোঁ। চ' মোৰ আজিলৈকে ভিডিঅ'টো ইমানেই। ফ্ৰেণ্ডছ, মোৰ আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিলে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰিব যদি কিবা আৰু এনেকুৱা ধৰণৰ এপছ যদি লাগে বা এনেকুৱা ধৰণৰ ছেটিংছ যদি কিবা লাগে আৰু যদি আৰু ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকৰ ওচৰলৈ পোনপটীয়াকৈ হৈ যায়। অ'কে, থেংকছ। আজিলৈ ইমানে।